Hey guys, স্বাগতম to my YouTube channel Itumonis Vlog. আজি মই গাঁৱতে আছো এনে ভিডিঅ' এটা বনাই আপোনালোকে চাব। এয়া সোণালী ধাননিয়া মানুহে কাটি আছে। এয়া গোটেই সোণালী ধাননিয়া চাওক। মানুহে কাটি আছে। এপিনে না শেষ কৰিলে কাটি। এয়া কাটি আছে। আঘোণ মাহৰ সোণালী ধান। চাওক। এইটোৱে আমাৰ ভিউ। এয়া হ'ল শিৱস্থান আমাৰ গাঁও। এয়া শিৱ বা আছে ৰ'ব দেখুৱাইছো। গাইছ এয়া হ'ল দান পাত্ৰ। এয়া শিৱ মূৰ্তি। এয়া চাওক শিৱ মূৰ্তি। গাইছ মই আছো পুৰণা শিৱস্থানত। এয়া বিশবৰ ওচৰত আছো আপোনালোকে চাওক এয়া। এইজনে বিশব। এইজন চাওক। এয়া ভিতৰ ভাগ এয়া মই আপোনালোকক কেতিয়াবা সময় পালে দেখুৱাম। গাইছ মই আছো এতিয়া লুৱালুয়ে ইয়াত খেতি কৰিছে আপোনালোকক মই দেখুৱাম এয়া চাওক। এয়া হ'ল কবি খেতি কৰিছে। কবি এয়া লাও গছ দেখুৱাইছো ৰ'ব। এয়া হ'ল লাও গছ এইজোপা অমিতা অমিতা তাৰপিছত এইপিনে আলু খেতি কৰিছে এয়া আলু এয়াই এইজোপা হ'ল এজোপা গছ তাৰপিছত এইজোপা কলগছ এইজোপা হ'ল বেল গছ এয়া এইজন হ'ল আমাৰ গাঁও মামা এজন হাই দি দিয়া বাবু মা। A few moments later. গাইছ গৈ আছো ফটো উঠিবলৈ বলক। এইটো মোৰ লগৰ এটা আছে চাওক। এইটো চাঙৰ মুখত মই গৈ আছো বলক। A few moments later. এইটো হ'ল পাকা ৰাস্তা। এইয়া গাড়ী আহি আছে মানুহৰ ঘৰ ঢেৰ আছে। এতিয়া গাড়ীত গৈছোঁ নহয় আপোনালোকক কেনেকৈ দেখুৱাব নোৱাৰোঁ। ৰাস্তাটোকে চাই যাওক আৰু এয়া কাকা এজন ওলাইছে ভালকৈ দেখুৱাব নোৱাৰিলোঁ আৰু এয়া। A few moments later. এয়া মই আহি আছোঁ ঘৰলৈ। এয়া চাওক এইখন হ'ল চাং এইখন গাড়ী। এয়া আমাৰ গাঁৱৰ পৰিৱেশ। ইঘৰ ঘৰ মানুহ ইঘৰ ঘৰ মানুহ এই ঘৰ ঘৰ মানুহ মানুহে মানুহ আমাৰ ইয়াত। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই গাইছ। চিনেমেটিক ভিডিঅ' এটা আছে আপোনালোকে লাষ্টত আছে এনজয় কৰিব চাই।